চাওঁতে চাওঁতে বছৰটো শেষেই হ'ব হ'লহি। আজি হৈছে 2025 বৰ্ষৰ শেষৰটো মাহৰ প্ৰথমটো দিন আৰু লগতে সোমবাৰ, গতিকে সোমবৰীয়া বজাৰলৈ যাবই লাগিব। আৰু এয়া বজাৰৰ পৰা বস্তুখিনি আনি ধুনীয়াকৈ সামৰি লৈছোঁ, কাৰণ বজাৰৰ পৰা বস্তু অনাৰ পিছত মই আগতেও কৈছোঁ যে সেইখিনি সামৰি নথ'লে গালি খাব লাগিব, গতিকে সেইখিনি কাম অতি সোনকালে কৰি মই শেষ কৰিছোঁ। আৰু যিহেতু আৰু এটা দায়িত্বও আছে, আজি ৰান্ধনিৰ আকৌ দায়িত্ব আছে, যোগান মন্ত্ৰীৰ দায়িত্ব আছে, গতিকে সেইখিনি দায়িত্ব পালন কৰিবলৈ মই ঘৰৰ দায়িত্বখিনি সোনকালে শেষ কৰি তালৈ বুলি যাব লাগিব। আজি আছে বাৰ ঘৰত হাৰিয়া, কাৰণ তাত দাৱনী আহিব, মানে তাত মোৰ ভাত ৰন্ধা দায়িত্বটো আকৌ পৰিছে, গতিকে তালৈ যাম এতিয়া। ধুনীয়াকৈ ওলাই এইখিনি বস্তুখিনি সামৰি হৈ গ'ল। এইকেইটা দিনত আৰু ক'বই নালাগে, পথাৰৰ পৰা ঘৰ, ঘৰৰ পৰা পথাৰ এনেকৈ থাকোঁতেই পাৰ হয়। আৰু মই এইফালে বাঘৰ পালোহি। বাঘৰ পাই ভাবিলোঁ যে দাৱনী মুখাক অকণমান পৰ্যবেক্ষণ কৰি আহোঁগৈ, যিহেতু ৰান্ধনিৰ দায়িত্ব পৰিছে, গতিকে সেইখিনি চাবই লাগিব কিমানজনী আহিছে ৰান্ধনি, নহ'লে আকৌ মোক খেদা দিব নহয় যদি মই কম হয়, চাহ যদি মই কমকৈ নিওঁ। বাৰু সেয়া এইফালে মই আহিলোঁগৈ, আৰু এয়া আমাৰ ইজনা একদম কিবা এটা খাওঁ খাওঁকৈ আছে। এতিয়া বহুত বেছি কাম আছে, এতিয়া পথাৰৰ পৰা ঠাণ্ডা পানী চাণ্ডা পানী দি থৈ আহিলোঁগৈ। এতিয়া চাহত লাগিম, আৰু চাহৰ পিছতে লাহেকৈ ভাতত লাগিবলৈ হ'ব, কাৰণ এতিয়া প্ৰায় 9মান বাজিব গ'ল, গতিকে চাহকণ ধুনীয়াকৈ বনাই লওঁ, তাৰপিছত আপোনালোকক পাৰিম। এইফালে চাহ ৰেডি হৈ গ'ল, এতিয়া দাৱনীক ধুনীয়াকৈ খুৱাই থৈ আহোঁগৈ। এইফালে চানা আছে আৰু তেল পিঠা আছে, আৰু পথাৰত এইবিলাক বস্তু খাই বেছি ভাল লাগে। ইডলি বনোৱা কথা আছিলে, কিন্তু এটা অসুবিধা হোৱাৰ কাৰণে কালি বনোৱা নহ'ল, মানে সময়টো নিমিলিলে। বেলেগৰ ঘৰত যিহেতু ধান দোৱাই আছিলে, গতিকে সেইকাৰণে নিমিলিলে। আৰু এতিয়া মই মেইন দায়িত্বটোলৈ আহিছোঁ, ভাত ৰান্ধিবলৈ বুলি। এয়া মই ধুনীয়াকৈ চাউলকেইটা বহাই দিছোঁ কৃষ্ণক চিন্তি। আৰু ভাতকেইটা হয় মানে এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ খুব কম সময়ৰ ভিতৰতে মোক বহুত মৰম দিছে, আৰু আগলৈও আপোনালোকে এই মৰম আৰু আশীৰ্বাদ, উৎসাহ উদ্দীপনা দি যাব বুলি আশা ৰাখিলোঁ। আচলতে আমিবোৰ কেতিয়াবা একঘেয়ামী হৈ পৰোঁ, আৰু একঘেয়ামী হৈ পৰিলে কি হয়, সেই মানসিক কিছুমান অশান্তিৰ সৃষ্টি হয়, যাৰ পৰা আমি কিছুমান মানুহৰ পৰা আঁতৰি যাওঁ। আৰু ফেচবুক পেজৰ পৰা এইদৰে নতুন নতুন মানুহৰ সৈতে জড়িত হ'বলৈ পাই মোৰ বহুত ভাল লাগিছে, আৰু আপোনালোকে যিমান মৰম দিছে মোৰ কাৰণে সেয়াই বহু যথেষ্ট, গতিকে সেইকাৰণে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাৰু আৰু যি কি নহওক, এইফালে মই ভাতকেইটা ৰান্ধি হ'ল, এইফালে মই এতিয়া মেইন বস্তুটো ৰান্ধিবলৈ লৈছোঁ, মাংস। কোমোৰা আৰু হাঁহৰ মাংসৰ সৈতে এনেদৰে খাই কোনে কোনে ভাল পায় সেইটো এটা কমেণ্ট কৰি জনাব আপোনালোকে। আৰু আমাৰ ফালে এইদৰে হয়, আৰু বাহিৰত ৰান্ধি মই ভাল পাওঁ। বায়ে কৈছিলে ভিতৰত ৰান্ধিবলৈ, কিন্তু মই ক'লোঁ বোলো বাহিৰতে ৰান্ধোঁ, কাৰণ মুকলি আকলিকৈ কাম কৰি মই ভাল পাওঁ, সেইকাৰণে বাহিৰতে ৰান্ধিবলৈ বুলি ল'লোঁ। আৰু এইফালে ধুনীয়াকৈ মছলা পাতি দি এইফালে পিঁয়াজখিনি দি দিছোঁ। এতিয়া মাংসখিনি অকণমান সিজিবলৈ দি পাছত কোমোৰা আৰু আলুখিনি দিম। আৰু এয়া এইফালে মোৰ লগত অকণমান যোগান ধৰি দিছে এইফালে আমাৰ বা, আৰু সিজনী হৈছে মোৰ ভণ্টি, মানে মামাৰ ছোৱালী। আৰু মই এইদৰে মাংসখিনি ভাজি হোৱাৰ পিছতে নিমখ দি দিওঁ, আৰু পিছত দৰকাৰ হ'লে টেষ্ট কৰাৰ পিছত মানে দিওঁ প্ৰয়োজন হ'লে। আৰু এয়া পানীখিনি ঢালি ধুনীয়াকৈ সেইখিনি বক বকৈ উতলিবলৈ দিলোঁ, আৰু আনফালে মই এইফালে মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু সকলোখিনি যিহেতু অকলে অকলে কৰিবলগীয়া হৈছে, গতিকে অকণমান সময়ো লাগিছে, আৰু এয়া একদম ছুটি নাইকিয়া ইফালে সিফালে লৰা ঢপৰা কৰি ফাইনেলি এয়া ধুনীয়াকৈ মাংসখিনি হৈছেগৈ। আৰু এতিয়া ফাইনেল এটা বস্তু দিবলৈ আছে, যিটো বস্তু নহ'লে আমাৰ নচলে, কাৰণ আৰু এইকেইটা দিনত বিশেষকৈ, কাৰণ সেইটো ধনিয়াৰ ছিজনে হয়। আৰু সেয়া ধনিয়াখিনি দি মই মাংসখিনি হৈ গ'ল, সেইখিনি ৰাখিলোঁ। আৰু এইফালে মই এতিয়া ৰান্ধিবলৈ লৈছোঁ জলকীয়া ভাজি। আৰু এই জলকীয়া ভাজিখিনি হ'লে আৰু মই এতিয়া ধুনীয়াকৈ আমাৰ দাৱনী মুখাক ভাত খাবলৈ বুলি মাতিব পাৰিম। আৰু এয়া মই এইফালে হৈ গৈছে জলকীয়া ভাজি, ধুনীয়াকৈ ইমান কষ্ট মষ্টেৰে ৰান্ধি মেলি সকলোখিনি ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে কেনেকুৱানো হ'ল তাকো অকণমান শুনি চাওক। এইফালে চালাডো আছিলে, মই পাহৰিছিলোঁ দেখুৱাবলৈ। এতিয়া আপোনালোকে শুনি চাওক। খানা কেনেকুৱা পাইছে? এয়া সেইফালে শুনিলেই নহয় কেনেকুৱা হ'ল, যিহেতু ইমান কষ্ট কৰি বনাইছোঁ, ভাল নহ'লেনো হ'বনে। আৰু এয়া ধুনীয়াকৈ অথনি কৈছিলোঁ নহয় ইমান চোকা ৰান্ধনি, গতিকে ভাত পানী ৰান্ধি বাঢ়ি খুৱায়ো এতিয়া মই ধান দাবলৈ বুলি আহিছোঁ। এয়া দাৱনী মুখাৰ লগত অকণমান ধান দাওঁ বুলি আহিছোঁ। আৰু এয়া একেবাৰে শেষৰ পৰ্ব আহি পাইছে। আজি যিহেতু ভিডিঅ'টো অকণমান দীঘলীয়া হৈ গৈছে, গতিকে কথাবোৰ কওঁতে অকণমান ভাগৰুৱাও হৈ আছোঁ আজি দিনটো, সেইকাৰণে লাগিও ধৰিব পাৰে, গতিকে আপোনালোকে তাৰ কাৰণে ক্ষমা কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, গতিকে আপোনালোক সকলোকে এতিয়া বাই বাই জনাইছোঁ।